নমস্কাৰ। বাহজানী সেৱা আশ্ৰম বুদ্ৰুকুছিৰ ৪২তম মহাবিষ্ণু যজ্ঞত আমি আজি আহি উপস্থিত হৈছোঁ আৰু এই যজ্ঞভাগ মাঘী পূৰ্ণিমা তিথিত আৰম্ভ হয়। ৫ দিন ধৰি অনুষ্ঠান চলি থাকে। ৫ দিনৰ দিনা ইয়াত পূৰ্ণাহুতি হয়। গতিকে এইবেলি ৪২তম বছৰত মহাবিষ্ণু যজ্ঞৰ আচলতে কিনো অনুষ্ঠান হয় যজ্ঞ মণ্ডপৰ ভিতৰত বা এখন যজ্ঞত আয়োজন কৰিবলৈ হ'লে কি কাৰ্যক্ৰমণিকাৰে যজ্ঞভাগ আয়োজিত হয়, এই গোটেইখিনি কথা জনাবলৈ মই সাধাৰণ ভিডিঅ'টোৰে আপোনালোকৰ ওচৰত অৱগত কৰিব ওলাইছোঁ। আহক আমি যজ্ঞৰ আজিৰ দ্বিতীয় দিনৰ অনুষ্ঠান। আচলতে মাঘী পূৰ্ণিমা যোৱাকালি ১ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে। যোৱাকালি ১ ফেব্ৰুৱাৰীত অধিবাসৰ অন্তত সন্ধিয়া পৰত হোৱা অধিবাসৰ অন্তত আজি পৰ্যায়ক্ৰমে মহাবিষ্ণু যজ্ঞৰ অনুষ্ঠানসমূহ আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে নান্দীমুখ শ্ৰাদ্ধ, অগ্নি আহৰণ, যজ্ঞবেদীত বা যজ্ঞকুণ্ডত অগ্নিসংযোগ, এই গোটেই বিষয়খিনি কেনেকৈনো যজ্ঞ ভাগত আয়োজিত হয়, এই গোটেইখিনি কথা অৱগত কৰিম। আহক আমি ভিডিঅ'টোৰে গম পাবলৈ লওঁ কেনেদৰে যজ্ঞৰ অনুষ্ঠানবিলাক আয়োজিত হৈ আৰম্ভ হৈ গ'ল। বাহজানী সেৱা আশ্ৰমৰ মহাবিষ্ণু যজ্ঞ মাঘী পূৰ্ণিমাৰ দিনৰ পৰা আৰম্ভ হোৱা যজ্ঞৰ এনেদৰে আয়োজন কৰা হৈছে। আহক আমি ভিতৰলৈকে সোমাই যাওঁ, কি পৰিৱেশত মহাবিষ্ণু যজ্ঞৰ আয়োজন চলি আছে। এয়া আমি ভিতৰলৈকে সোমাই আহি আছোঁ। সোমায়ে সেয়া যজ্ঞ মণ্ডপ, এয়া নিত্যানন্দ ব্ৰহ্মচাৰীৰ প্ৰতিমূৰ্তি, এয়া ধ্বজা উত্তোলন। আৰু সোমাই এটা দেখিবলগীয়া বা মন ভাল লগা কথা হৈছে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি দিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকলৈ দীপক শৰ্মা দেৱলৈ। অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালী দেৱলৈ। এইজন ৰামচৰণী ভৰালী দেৱেই এই যজ্ঞ মণ্ডপত কেইবাবাৰো নাম পৰিৱেশন কৰিছিলে। আৰু এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ। গতিকে আৰম্ভণিতে যজ্ঞৰ বেদীত প্ৰৱেশ কৰাৰ পিছতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৱে সকলোকে নিশ্চিতভাৱে দুখ দিয়াৰ লগতে তেওঁলোকৰ প্ৰতি হিয়া ভৰা শ্ৰদ্ধাঞ্জলিও নিশ্চিতভাৱে আহি পৰিব। আৰু এনেদৰে আৰম্ভ হৈছে যজ্ঞ মহোৎসৱৰ কাৰ্যক্ৰমণিকা। পৰ্যায়ক্ৰমে কি কাৰ্যক্ৰমণিকা হয় দেখুৱাবলৈ গৈ আছোঁ। ৪২তম সাৰ্বজনীন মহাবিষ্ণু যজ্ঞ বাহজানী সেৱাশ্ৰমৰ এয়া আজি দ্বিতীয় দিনৰ অনুষ্ঠান। ইতিমধ্যে মাঘী পূৰ্ণিমাৰ দিনাই আৰম্ভ হোৱা এই অনুষ্ঠানৰ ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া যি অধিবাস হৈছিলে, অধিবাসৰ অন্তত আজি দ্বিতীয় দিনা যজ্ঞ মহোৎসৱৰ নান্দীমুখ শ্ৰাদ্ধৰ অন্তত এনেদৰে যজ্ঞৰ কুণ্ডত অগ্নি প্ৰজ্বলনৰ যো-জা চলি আছে। আৰু অগ্নি প্ৰজ্বলনৰ জুই আচলতে সূৰ্যৰ পৰা আহে। এয়া সূৰ্যৰ পৰা অগ্নি আহৰণ কৰা হ'ব। আৰু ইতিমধ্যে সূৰ্য পূজাৰ যি প্ৰক্ৰিয়া এয়া আৰম্ভ হ'ব ধৰিছে। এয়া বিশিষ্ট পূজাৰী প্ৰদীপ শৰ্মাই ইতিমধ্যে যজ্ঞৰ অগ্নি আহৰণৰ কাৰণে সূৰ্য পূজাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰিব ওলাইছে। এনেদৰে সূৰ্যৰ পূজা কৰা হয় আৰু যজ্ঞৰ জুই আহৰণ কৰা হ'ব। কিছু সময় পিছতে অগ্নি আহৰণ কৰা হ'ব। আৰু এই ধৰ্মীয় অনুষ্ঠানৰ মাজত আমি 5টা দিন ধৰি ইয়াত থাকিম। আজি দ্বিতীয় দিনৰ অনুষ্ঠান। ইতিমধ্যে নান্দীমুখ শ্ৰাদ্ধৰ অন্তত অগ্নি আহৰণৰ পিছতে পানী তোলা যি প্ৰক্ৰিয়া, জল আহৰণৰ যি প্ৰক্ৰিয়া, এই জল আহৰণৰ কাৰণেও যোৱা হ'ব। কিছু সময় পিছতে আমি জল আহৰণ কৰিবলৈ যাম। আৰু এতিয়া অগ্নি পূজা আৰম্ভ হ'ব ধৰিছে। এয়া এনেদৰে অগ্নি যজ্ঞবেদীলৈ পদাৰ্পণ কৰোৱা হ'ব। যজ্ঞবেদীত
পুখুৰীলৈকে অগ্নি আবাহন কৰা হৈছে। যজ্ঞবেদী আৰু এয়া যজ্ঞকুণ্ড। এয়া যজ্ঞকুণ্ডতে পৰৱৰ্তী সময়ত কেনেদৰে অগ্নিক আহ্বান কৰা হয় গোটেইখিনি দেখুৱাবলৈ চাই আছোঁ। পৰ্যায়ক্ৰমে এয়া যজ্ঞকুণ্ডৰ কাষতে সূৰ্যৰ পৰা অনা এই অগ্নি ৰখা হৈছে। এতিয়া কিছু সময়ৰ পিছতে কুণ্ডত অগ্নি সংযোগ কৰা হ'ব। জল আহৰণৰ যি পূজা পবিত্ৰ পুণ্য এই পুখুৰী গংগা পুখুৰী জল আহৰণৰ পূজা এয়া প্ৰক্ৰিয়া চলিছে। এনেদৰে আৰম্ভ হৈছে জল আহৰণৰ পূজা। আয়তীসকলে আহি এয়া জল আহৰণৰ অনুষ্ঠানত উপস্থিত আছে। এইসকল অকুমাৰী ছোৱালী, এওঁলোকৰ জৰিয়তে হ'ব এই জল আহৰণৰ যি পানী তুলিব হাতৰে পানী। ইতিমধ্যে বেনপাট্টি যদিও বৰুণ হয় তথাপিও ইয়াত আহুতি দিয়া হয়। এয়া পুখুৰীৰ ঘিউৰে আহুতি দিয়া হৈছে আৰু জল আহৰণৰ বিশেষ প্ৰক্ৰিয়া এয়া। যজ্ঞৰ দৰে মাংগলিক অনুষ্ঠানত এনেদৰেই জল আহৰণ কৰা হয় আৰু জল আহৰণ কৰাৰ আগতে আগমুহূৰ্তত বৰুণ দেৱতাক পূজা কৰা হয়। বিভিন্ন ধৰণে পূজা পথৰ অন্তত এনেদৰে তেওঁক ঘিউৰে আহুতি দিয়া হৈছে বৰুণ দেৱক। আৰু এই ঘিউ আহুতি দিয়াৰ পিছতেই আজিৰ জল আহৰণৰ যি প্ৰক্ৰিয়া বা কুম্ভত যি জল ভৰোৱা হ'ব ইয়াৰ কিছু সময়ৰ পিছতে ইয়াতে কুম্ভত জল সংযোগ কৰা হ'ব বা সংৰক্ষিত কৰা হ'ব। আৰু এয়া মহাবিষ্ণু যজ্ঞত ক্ষেত্ৰপাল পূজা হৈ আছে। যজ্ঞ মণ্ডপ নোপোৱাৰ আগমুহূৰ্তত আঠবাদ মানতেই ক্ষেত্ৰপালৰ পূজা কৰা হয়, যাতে ক্ষেত্ৰপালসকলে গৈ যজ্ঞত বিধি পথালি নিদিয়ে। পৌৰাণিক দিনত যেতিয়া ঋষিমুনিসকলে পূজা যজ্ঞ আয়োজন কৰিছিলে তেতিয়া অসুৰসকলে যজ্ঞত বিধি পথালি দিবলৈ গৈছিলে আৰু তেতিয়াৰ পৰাই পৰম্পৰাগতভাৱে ক্ষেত্ৰপালসকলৰ বা অসুৰসকলৰ নিমিত্তে কৰা এভাগ পূজা এয়া ক্ষেত্ৰপাল পূজা। গতিকে এই ক্ষেত্ৰপাল পূজাৰ পিছতেই যজ্ঞৰ মণ্ডপলৈকে আমি এই যি জল আহৰণ কৰি আহিছোঁ এই জল আহৰণ কৰি নিয়া হ'ব আৰু তাৰপিছতেই আজিৰ দ্বিতীয় দিনৰ অনুষ্ঠানৰ যি কুণ্ডত অগ্নিসংযোগ হ'ব সেয়া অনুষ্ঠান অনুষ্ঠিত হ'ব। থুলমূলভাৱে যিখিনি পাৰিছোঁ যেনেকৈ পাৰিছোঁ দেখুৱাবলৈ গৈ আছোঁ। আহক এতিয়া আমি যজ্ঞ মণ্ডপত বা যজ্ঞ বেদীত অগ্নিসংযোগৰ কেনেদৰে কৰা হয় সেয়া দেখুৱাবলৈ চাওঁ। যজ্ঞ কাষ্ঠত অগ্নি সংস্থাপনৰ নিমিত্তে যি কাষ্ঠ কুণ্ডত দিয়া হ'ব সেই কাষ্ঠ এতিয়া যজ্ঞবেদী প্ৰদক্ষিণ কৰি দিয়া হ'ব আৰু এনেদৰে যজ্ঞ কুণ্ডত কাষ্ঠ দিয়াৰ আগতে ভগৱান বিষ্ণুক চাৰিবাৰ প্ৰদক্ষিণ কৰি এনেদৰে যজ্ঞ কাষ্ঠ কুণ্ডলৈকে নিয়া হয় আৰু কুণ্ডত এই যজ্ঞ কাষ্ঠ দিয়াৰ পিছতেই অগ্নি আবাহন কৰি আজিৰ এই কুণ্ড প্ৰজ্বলিত হ'ব। গতিকে দেখুৱাবলৈ চাই আছোঁ, যেনেদৰে পাৰিছোঁ এনেদৰে প্ৰদক্ষিণ কৰা হয়। চাৰিবাৰ প্ৰদক্ষিণৰ অন্তত অগ্নিকুণ্ডত অগ্নিকাষ্ঠ দিয়া হ'ব। গতিকে আৰু এই
এয়া সদৌ শেষত অগ্নিত যজ্ঞ কুণ্ডত এয়া অগ্নি স্থাপন হ'ল আৰু এনেদৰেই যজ্ঞৰ 5দিনীয়া মহাবিষ্ণু যজ্ঞ বা যেনে সেৱাশ্ৰমৰ আৰম্ভ হ'ল আজিৰ এই যজ্ঞকুণ্ডত অগ্নি সংস্থাপনৰ পিছতেই ইতিমধ্যে ৰাতিপুৱাৰ পৰাই অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচী আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চালোঁ আৰু এতিয়া যজ্ঞ কুণ্ডৰ অগ্নি সংস্থাপনৰ পিছতেই আহুতি পৰ্ব আৰম্ভ হ'ব 4 দিন ধৰি আহুতি পৰ্ব চলিব 5দিনীয়া যজ্ঞ যদিও মাঘী পূৰ্ণিমাৰ দিনাই প্ৰথম দিনাই অদিবাস হয় আৰু 4 দিন পৰ্যন্ত আহুতি প্ৰদানৰ অন্তত 5 তাৰিখে ফেব্ৰুৱাৰী 5 তাৰিখে ইয়াত পূৰ্ণাহুতি আয়োজিত হ'ব গতিকে এই আটাইকেইদিনৰ অনুষ্ঠানসমূহ যিমান দূৰ পাৰোঁ সম্ভৱ হয় আপোনালোকৰ ওচৰত দেখুৱাবলৈ যত্নকৰ কৰি হ'ম গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আকৌ নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ চেষ্টা কৰিম নমস্কাৰ